মেকআপৰ বস্তু একোৱেই নাইকিয়া হ'ল। আইনাটো নাইকিয়া হ'ল, লিপষ্টিকটো যেন তেন অকণমান লগাই আহিছোঁহে। কাইলৈ নহ'লে আৰু মোক বান্দৰীহে লাগিব আজি যদি মই বস্তুকেইটা আনি নলওঁ। সোনকালে গৈ আনি লোৱাই ভাল বস্তুকেইটা। চামেলি, ক'ৰবাত যোৱা নেকি তুমি? কি চামেলি কৰি থাকাহে? তোমাক কিমান কৈ থাকিব লাগে মোক চামেলি বুলি নামাতিবা বুলি? মোক যে লগৰ বোলে যে চিমি বুলি মাতে, তুমি নাজানা নেকি? চিমি বুলি মাতিবা, বাৰে বাৰে খালি চামেলি বুলি মাতি থাকে। আৰু তুমি মোক ক'ৰবাত যাবলৈ লোৱা দেখিছাই, দেখি আকৌ পিছফালৰ পৰা মাতি আছা যে কি কাৰণে? তুমি কি নাজানা নেকি মোক ক'ৰবাত গ'লে পিছফালৰ পৰা মাতিলে বেয়া পাওঁ বুলি? তুমি বাৰে বাৰে একেটা ভুলকে কৰি থাকা যে সদায় কিয় মানে? আৰু মই ক'ত যাওঁ কি কৰোঁ তুমি ইমান জনাৰ প্ৰয়োজন নাই নহয়। আৰু শুনা, মোৰ অহা অলপ দেৰি হ'ব পাৰে, তুমি ভাতকেইটা ধুনীয়াকৈ বনাই থ'বা। মোৰ কাৰণেতো ভাত নালাগেই বাৰু, ল'ৰা ছোৱালী দুটা আছে নহয়, সিহঁতেতো খাব, সিহঁতৰ কাৰণে ভাত বনাই থ'বা তুমি। মই আহিলোঁ। কি যে হ'ব নহয়, ইমানজনী কথা এটাও সুধিব নোৱাৰি। মাইনা বাবু, তোমালোক অকণমান বহা দেই, মই তোমালোকলৈ ভাত লৈ আহি আছোঁ। দেউতা, মা ক'ত গ'লনো? দেউতা, মাক দেখা নাই যে, ক'ত গ'লনো? মা ক'ৰবাত গৈছে, আহিব ৰ'বা, তোমালোকে চিন্তা নকৰিবা, মা পাবহি এতিয়া। দেউতা, তুমি সদায় তেনেকেই কোৱা, কিন্তু মা আহি নাপায়হি। তুমিয়ে সদায় আমাক ভাত দি থাকা। মা ক'ত যায়নো দেউতা সদায়? মাৰ কাম থাকে যে, সেইকাৰণে মা অকণমান ওলাই গৈছে। মই তোমালোকলৈ ভাত আনোগৈ ৰ'বা। চামেলি, চামেলি। ৰাতিপুৱা গালিহে শুনিম এতিয়া, চামেলিহে ওলাইছে মুখৰ পৰা। চিমি, উঠা আকৌ, 10টা বাজি গ'লহি। ল'ৰা ছোৱালীকেইটা মই স্কুললৈ পঠালোৱেই তুমি নুঠা দেখি। এতিয়া 10টা বাজি যোৱাৰ কাৰণে তোমাক উঠাই দিবলৈ আহিছোঁ, উঠা। কি হ'ল ৰাতিপুৱা যে তুমি যে সদায় ইমান চিঞৰ বাখৰখন লগাই থাকা কিয় মানে? নিজে যে নোখোৱাই লোককো শুবলৈ শান্তি নিদিয়া ন? কাম বন নাই যদি শুই থাকা, গৈ যোৱা। শুই নাথাকিবলৈ নিজে উঠি পেলাই আকৌ লোককো চিঞৰি থাকিব। চিমি, তুমিও যে কথা কোৱা আৰু দেই। মই যদি এতিয়া শুই থাকিলোঁ হয়, ল'ৰা ছোৱালীকেইটাক বাৰু স্কুললৈ পঠাব পাৰিলোঁ হয়নে? হ'ব দিয়া, ইমান একে ডাঙৰ কামটো কৰা নাই ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠালা বুলিয়ে। হ'ব, যোৱা চাহ একাপ মোলৈ ধুনীয়াকৈ বনাই আনাগৈ। আৰু শুনা, চাহকাপ বনাই ভাতকেইটা বহাই দিয়াগৈ। মই এফালে যাবলগীয়া আছে। 12টা বজাৰ আগত কিন্তু মোক ভাত লাগিব। যোৱা, জল্দি চাহো বনোৱাগৈ আৰু এফালে ভাতো বহাই দিয়াগৈ। অন্য গিৰিয়েকে ঘৈণীয়েকক অৰ্ডাৰ দিয়ে, আৰু আমাৰ ওলোটাটো। হা, কি কৈছা? নাই, কিনো কোৱা শুনিলা? হ'ব, এতিয়া মোৰ ওচৰত এনেকৈ ৰখি থাকিব নালাগে। যোৱা, চাহ বনোৱাগৈ আৰু ভাত বনোৱাগৈ। মোক কিন্তু সোনকালে ভাত লাগিব। তোৰহে যিখন লাওপাত কচুপাত মুখ, তোৰ লগতনো কোনে চুপতি মাৰি থাকিব? কি ভুৰভুৰাই থাকা সেই মুখৰ ভিতৰতে? যোৱা, চাহ ভাত বনোৱাগৈ। কৈয়ে থ'লোঁ যে ভাতকেইটা মোক অলপ সোনকালে লাগিব। মই এফালে যাম, 12টা বজাৰ আগত ভাত লাগিব বুলি ক'লোঁ। এতিয়া 12:05 হ'লহি, কিন্তু ভাত এতিয়ালৈকে নহ'ল। ভাতলৈ ৰখি থাকিলে মোৰ দেৰিয়ে হ'বগৈ। যোৱাগৈ ভাল। এইবিলাক যে একে সঁচাকৈ একদম ফাল্টু মানুহ দেই। এইবিলাক মানুহৰ ওপৰত একদম বিশ্বাস কৰিব নোৱাৰি। সময়ত ভাতকেইটা দিবলৈ নোৱাৰে। চামেলি, ৰ'বা, ভাত খাই যোৱা আকৌ। মই তোমাৰ কাৰণে ইমান জল্দিকে ভাত বনাইছোঁ, আকৌ তুমি গুচি যাবগৈ লৈছা। ৰ'বা, ভাত খাই যাবা। তোমাক কিমান কৈ থাকিব লাগে, তুমি যে মোক চামেলি বুলি নামাতিবা বুলি? আৰু সদায় কৈ থাকিলেও কি তোমাৰ একেটা কথা মনত নাথাকে নেকি? আৰু তুমি সদায় পিছফালৰ পৰা যে আহি মোক মাত দিয়েহি কিয় মানে? তোমাৰ পিছফালৰ পৰা কি মোক মাত দি দিলে শান্তি নালাগে নেকি? আৰু তোমাকতো মই কৈছিলোঁ যে 12টা বজাৰ আগত মোক ভাত লাগিব, কিন্তু আৰু এতিয়া টাইম কিমান হ'ল? 12:05 হ'ল। মোৰ এতিয়া তোমাক ভাত খাই থাকিবলৈ সময় নাই। মই ভাত চাত একো খাবলৈ নাই, মই যাওঁ। আৰু মই তোমাৰ কথা জানিছোঁ নহয়, তুমি সকলো এক্টিং কৰি আছা। তোমাৰ ভাত আচলতে 12টাতকৈও আগতেই হ'ল, কিন্তু মই যোৱালৈ বাট চাই আছিলা। আৰু মই যোৱা সময়ত তুমি তেতিয়া পিছফালৰ পৰা মাত দিব লাগিব কাৰণেই তুমি এনেকৈ আছিলা, ভাত চাত নিদিয়াকৈ। আৰু এতিয়া মই যোৱাৰ লগে লগে তুমি মাত দিছা। এই স্বভাৱটো যে তোমাৰ কেতিয়া যাব নহয় ঠিক নাই আৰু দেই। মোক আৰু চিঞৰি নাথাকিবা, মই যাওঁ, বাই। চিমি, শুনাচোন, মইতো টাইমমতেই বনাই আছোঁ। 5 মিনিটে দেৰি হৈছে, একো নহয় দিয়া, ভাতকেইটা খাই যোৱা আকৌ। মই তোমাৰ কাৰণে ইমান কষ্ট কৰি বনাইছোঁ। আৰু হোটেলৰ বস্তু সদায় খাই থকা ভাল নহয়। ঘৰত মই ইমান ধুনীয়াকৈ ভাত বনাইছোঁ, ভাত খাই যোৱা আকৌ। হোটেলৰ বস্তু খাব নালাগে। তুমি মোক হোটেলৰ বস্তু খাব লাগে নে নালাগে এইবিলাক শিকাবলৈ আহিবা। সময়মতে টাইম টু টাইম ভাত কেইটামান দিবলৈ নোৱাৰা, এতিয়া মোক এইবিলাক কথা শুনাব আহিছা। আৰু বেছি কথা কৈ নাথাকিবা, মই 1 ছেকেণ্ডো ৰখিবলৈ নাই, মই যাওঁ। হেল্ল' ৰশ্মি, মই ঘৰৰ পৰা ওলাব লৈছোঁ আৰু। শুনচোন চিমি, তই আহিব নালাগে হা। আমি মানে বিনীতা বা আৰু মই, তাৰপাছতে স্নেহা, আমি তহঁতৰ ঘৰত যাম বুলি ভাবিছিলোঁ মানে। তই ঘৰতে ৰখি দে, আমি পামগৈ এতিয়া, আমি গৈ আছোঁ। ঠিক আছে, হ'ব দে, আহ নহ'লে তহঁতে আহ যদি।
শুনাচোন, মোৰ ফ্ৰেণ্ডকেইজনী আমাৰ ঘৰলৈ আহোঁ বুলি কৈছে। সিহঁতে আহিলে মই যাতে তোমাৰ কাৰণে কোনো লাজত পৰিবলগীয়া নহয়। তুমি চাহ তাহ দিওঁতে ভালকৈ দিবা কিন্তু দেই। শুনাচোন চিমি, তোমাক মই নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু মই তথাপিও কৈছোঁ আৰু তোমাৰ ফ্ৰেণ্ডৰ ওচৰত যদি মই চাহ দিওঁ কথাটো ভাল হ'ব জানো? তুমি নিজে এবাৰ ভাবি চোৱাচোন। তুমি যদি অসুবিধা পোৱা তেন্তে চাহখিনি বাৰু মই ভিতৰতে বনাই দিম, কিন্তু তুমি আনি পেলাই তুমি দিবাহি তোমাৰ ফ্ৰেণ্ডবিলাকক। মই যদি চাহ বনাই দিওঁ আৰু তুমি ওচৰত বহি থাকা, তেওঁলোকে কি বুলি ভাবিব তোমাক? তুমি সেইটো চিন্তা কৰিব নালাগে দিয়া। এনেও মোৰ ফ্ৰেণ্ডবিলাকে জানেই তুমি যে ঘৰত সকলোবিলাক কাম কৰা, কাম কৰি থাকা বুলি তেওঁলোকে জানেই। তুমি ইমান চিন্তা কৰি থকা প্ৰয়োজন নাই। তোমাক আৰু এটা মই জমনি কওঁনে? মোৰ ফ্ৰেণ্ডবিলাকে যে তোমাক হাউচৱাইফ বুলিয়ে জানে, গম পোৱা নে? ভালেই জানিছে দিয়া তোমাৰ ফ্ৰেণ্ডবিলাকে, কাৰণ ঘৰৰ সকলোবিলাক কাম কৰোঁৱেই যেতিয়া মাইকী মানুহৰ। হাউচৱাইফে মই। বাৰু হ'ব হ'ব, এতিয়া কথাৰ লেকচাৰ মাৰি থাকিব নালাগে, যোৱা। তুমি এতিয়া কিবা কিবি বনোৱাত লাগাগৈ, চাহ তাহৰ যোগাৰ কৰাগৈ, যোৱা। ঐ তহঁতেতো মোক এটা কল কৰি জনাব পাৰ ন আমাৰ ঘৰত আহিবি বুলি। মই ফোনটো কৰোঁতেহে তহঁতে ক'ব পাৰিলি। আমাৰ মানে কোনো প্লেন নাছিল ন অহাৰ, সেইকাৰণে কোৱা নাছিলোঁ আকৌ। বাৰু ঠিক আছে, কচোন এতিয়া চাহ খাবি নে কফি খাবি? চাহকে খাওঁ নেকি। ৰশ্মি, চাহকে খাওঁ ন? অঁ চাহকে খাওঁ, কফি চফি নাখাওঁ। অঁ শুনিছা, চাহ লৈ আহাচোন। চাহ লওকচোন। অঁ দিয়া দিয়া। অঁ শুনা না, মোলৈ পানী এগিলাচ আনিবাচোন। অঁ ঠিক আছে। বা তুমিও যে মানুহ আৰু দেই, পানী এগিলাচ বিচাৰিছে তুমি বটলটো আনি দিছাহি, গিলাচ এটাত পানী দিব নোৱাৰিলানে? এই চিমি একো নহয়, হ'ব দে, বটলত খালেনো কি হ'ব, গিলাচত খালেহে খোৱা নে? মই এনেও বটলত খাই ভাল পাওঁ। হ'ব দে, কাম কৰা ল'ৰা হ'ল বুলি এনেকৈ কথা শুনাব লাগেনে? নাপায় নহয়, এনেকৈ নকবি আকৌ। তেওঁ আচলতে মোৰ কাম কৰা ল'ৰা নহয়, তেওঁ মোৰ হাজবেণ্ডহে। কি চিমি, ইয়াতো হাজবেণ্ড? মোৰ হাজবেণ্ডকতো এনেকৈ কাম কৰিছোঁ। বা তোক কিন্তু মানিব লাগিব দেই, তই তোৰ হাজবেণ্ডক এনেকৈ কাম কৰাই ৰাখিছ। আমিতো কাম কৰা ল'ৰা বুলিয়ে ভাবিছিলোঁ। নাপায় কিন্তু দেই চিমি, এনেকুৱা কৰিব নাপায়। মই কিন্তু এইবিলাক ভাল পোৱা নাই দেই চিমি, একেবাৰে তই ভাল কাম কৰা নাই। তই তোৰ মানুহজনক যিমান ভালকৈ ৰাখিব লাগিছিলে, এজন ৰজাৰ দৰে ৰাখিব লাগিছিল, আৰু তই এজন চাকৰৰ দৰে ৰাখিছ। মই কিন্তু তোক একেবাৰে ভাল পোৱা নাই দেই চিমি, তই বহুত বেয়া কাম কৰিছ এইটো। তই নিজে ৰাণীৰ দৰে থাকি তই তোৰ হাজবেণ্ডক চাকৰৰ দৰে ব্যৱহাৰ কৰিছ। তই লাজ পাব লাগিছিল। আৰু তোক মই মোৰ ফ্ৰেণ্ড বুলি ক'বলৈ মই সঁচাকৈ আজি লাজ পাইছোঁ দেই। এনেকুৱা ফ্ৰেণ্ড মোৰ কেতিয়াও হ'ব নোৱাৰে। মোৰ ভুল হৈ গ'ল, মোক মাফ কৰি দে মোক। মই এনেকুৱা কৰিব নালাগিছিল, কিন্তু মোৰ নিজৰ এলাহৰ কাৰণে মই মোৰ মানুহজনক কামত লগাইছিলোঁ। তহঁতে মোক মাফ কৰি দে, আৰু বিকি তুমিও মোক মাফ কৰি দিয়া। মই তোমাক সদায় বহুত বেয়া ব্যৱহাৰ কৰি আছিলোঁ, আৰু সদায় কাম কৰিবলৈ তোমাক মই প্ৰেছাৰ দি আছিলোঁ। আজিৰ পৰা মই এনেকুৱা কেতিয়াও নকৰোঁ বিকি, তুমিও মোক মাফ কৰি দিয়া। তুমি মোক ক্ষমা কৰি দিবানে বিকি, মোক ক্ষমা কৰি দিয়া।